বাইদেউ পরে মন মার ঘর বাসিলা মনলানন্দ। ছোৱালীজনী মাকৰ ঘৰত খুব নিজৰ মতে থাকেতো। এক ৰাতত উঠিলেও একো নাই, 12টাত উঠিলেও একো নাই, কিন্তু এঘৰলৈ যোৱাৰ পিছত নহ'ব। 7টা বজাত সেই চোতাল সাৰিব লাগিব। কি কৈছে? বাইদেউ পৰে মন মাৰ ঘৰত আছিলা মনলানন্দ। এতিয়া বাইদেউ সকলো এৰি খোলা গৈ ঘৰ বোৱাৰী জীৱন এসোপাদু জীয়ৰী জীৱন স্বৰ্গীয় ভাইকে কি কয়? বাইদেৱে কান্দিছে বিচনাত পৰি মনৰ ভাইটি